নমস্কাৰ সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ উন্মেষ লাৰ্ণিং চেণ্টাৰ। এই চেনেলটোৰ বিষয়ে মই দুটামান কথা ক'ব বিচাৰিছোঁ। প্ৰথমতে এই চেনেলটো মই 2 বছৰ আগতে ষ্টাৰ্ট কৰিছিলোঁ আৰু তেতিয়া মই কিছুমান MCQ টাইপ কুৱেশ্যন, ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান দিছিলোঁ বা প্ৰিভিয়াছ ইয়েৰ কিছুমান পেপাৰ ডিছকাছ কৰিছিলোঁ। তাৰপিছতে মই বন্ধ কৰি দিবলগীয়া হ'ল মোৰ গৱেষণাৰ কামৰ বাবে। কিন্তু এতিয়া মই আকৌ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। গৱেষণাৰ কাম চলি আছে যদিও এতিয়া মই আপোনালোকৰ বহুতে কমেণ্টো দি থাকে বা আকৌ ষ্টাৰ্ট কৰিব বা আকৌ ভিডিঅ' দিব এনেকৈ কৈ থাকে। সেইবাবে মই ভাবিছোঁ যে মই আকৌ ষ্টাৰ্ট কৰিম। কিন্তু এবাৰ মোৰ লগতে মোৰ বান্ধৱী এগৰাকী আমি দুয়োগৰাকীয়ে মিলি ইয়াত ভিডিঅ' দিম বুলি ভাবিছোঁ। আৰু UGC নেটৰ অসমীয়া বিষয়ৰ যিখন চিলেবাছ আছে সেই চিলেবাছ অনুযায়ী আমি আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। আৰু লগতে আমি কিছুমান JRF কেনেকৈ ক্ৰেক কৰিব লাগে, তেনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট কিছুমান নেট কেনেকৈ ক্ৰেক কৰিব লাগিব, সেইবোৰ আমি আপোনালোকক কিছুমান ইম্পৰ্টেণ্ট ভিডিঅ' দিবলৈ চেষ্টা কৰিম। গতিকে আজি মই আপোনালোকৰ এই ভিডিঅ'টোত বিশেষকৈ UGC নেটৰ 2025 চনৰ যি পৰীক্ষা ডিচেম্বৰ মাহত অনুষ্ঠিত হৈ গ'ল, সেই পৰীক্ষাত অহা কিছুমান কুৱেশ্যন আপোনালোকৰ লগত ডিছকাছ কৰিম। কিন্তু কুৱেশ্যনবোৰ আচলতে আমি কেৱল ডিছকাছ কৰি থ'লে ধৰক কুৱেশ্যনটো চালোঁ, তাৰ আনচাৰটো কৰিলোঁ, সেইমতে কৰি থ'লে নহয়। আমি সেই অপশ্যনবোৰ যে থাকে, 4টা অপশ্যন থাকে, সেই 4টা অপশ্যনৰ আমি প্ৰতিটো অপশ্যনৰ আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে, আমি সেই অপশ্যনসমূহৰ পৰাও বিভিন্ন ধৰণৰ কুৱেশ্যন উলিয়াব পাৰোঁ। আচলতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰা সেইটো এটা বেষ্ট উপায় হয়। আৰু মই যিহেতু নিজেই UGC নেটৰ যেতিয়া মই প্ৰিপেৰেশ্যন কৰি আছিলোঁ, তেতিয়া মই সেই তেনেকুৱা ধৰণৰ ট্ৰিক কিছুমান এপ্লাই কৰিছিলোঁ। আৰু সেইটো এটা নেটৰ নেট অৰ্থাৎ JRF ক্ৰেক কৰা এটা ডাঙৰ ট্ৰিক বুলি ক'ব লাগিব। গতিকে আপোনালোকৰ আগত মই এতিয়া কেৱল কুৱেশ্যনটোৱেই নহয়, তাৰ লগতে ৰিলেটেড কিছুমান কুৱেশ্যন কেনেকুৱা আহিব পাৰে, মই সেই সকলোবোৰ ডিছকাছ কৰিম বুলি ভাবিছোঁ। কেৱল কুৱেশ্যনটো চাই আনচাৰটো টিক মাৰি দিলেই আচলতে সেইটো এনালাইচিছ কৰা নুবুজায়। সেয়েহে মই তেনেকৈ বিশ্লেষণ কৰিম বুলি ভাবিছোঁ। আহকচোন এতিয়া আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথমটো কুৱেশ্যন দিছোঁ যে বসুমা বিহু কোন জনগোষ্ঠীয়ে পালন কৰে? বসুমা বিহু কোন জনগোষ্ঠীয়ে পালন কৰে? ডিমাচা, কাৰ্বি, মিচিং আৰু বড়ো। 4টা অপশ্যন আছে, তাৰ ভিতৰত এটা শুদ্ধ উত্তৰ হ'ব। বসুমা বিহু পালন কৰা জনগোষ্ঠীটো হৈছে ডিমাচা জনগোষ্ঠী। এওঁলোকে বসুমা বিহু উদযাপন কৰে। ইয়াৰ লগত জড়িত মই কেইটামান তথ্য দিব বিচাৰিছোঁ। এতিয়া অপশ্যন নম্বৰ 1টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। বুচুডিমা বা বসুমা বিহুৰ পৰিচয়। অৰ্থাৎ বসুমা বিহুক বুচুডিমা বুলিও কোৱা হয়। ঠিক আছে, বুচুডিমা বুলিও কোৱা হয়। বুচুডিমা বুলিও কোৱা হয় বসুমা বিহুক। আনহাতে এই উৎসৱটো পালন কৰা জনগোষ্ঠীটো হৈছে ডিমাচা কছাৰীসকলে এইবিধ উৎসৱ বিশেষকৈ পালন কৰে। ই এক শস্য চপোৱাৰ পিছত পালন কৰা আনন্দ উৎসৱ, অৰ্থাৎ শস্য কৃষিৰ লগত জড়িত উৎসৱ হয় এইবিধ কোনো জন্ম সম্পৰ্কীয় উৎসৱ নহয় বা মৃত্যুৰ লগত জড়িত কোনো ধৰণৰ অনুষ্ঠান নহয়। ই কৃষিৰ লগত জড়িত। কেতিয়াবা কুৱেশ্যন আহিব পাৰে যে এনেকুৱা ধৰণৰ যে তলৰ দিয়া কোনটো উৎসৱ কৃষিৰ লগত জড়িত হয়। গতিকে বুচুডিমা কোনটো লগত জড়িত হয়, কোনটো দিশৰ লগত জড়িত, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। গতিকে আপোনালোকে এইটো চাই ল'ব। ই কৃষিৰ লগত জড়িত, মনত ৰাখিব, কৃষিৰ লগত জড়িত হয় বুচুডিমা উৎসৱ। আনহাতে ইয়াৰ সময় হৈছে সাধাৰণতে জানুৱাৰী মাহত মাঘ বিহুৰ সমসাময়িক খেতি চপোৱাৰ পিছত এই উৎসৱ পালন কৰা হয়। এই উৎসৱ পালন কৰা হয়। বুচুডিমাৰ প্ৰকাৰ। বুচুডিমাৰ 3টা প্ৰকাৰ আছে। টাইপছ অফ বুচু, বুচুজিদা, চুৰেমবাইন আৰু হাংছেও বুচু। বুচুজিদা পালন কৰা হয় 2 দিনৰ পৰা 3 দিন ধৰি। তাৰপিছতে চুৰেমবাইন পালন কৰা হয় 5 দিনীয়াকৈ। আৰু হাংছেও বুচু হৈছে আটাইতকৈ ডাঙৰ বিহু হয় 3টাৰ ভিতৰতে আটাইতকৈ ডাঙৰ, আৰু ই 7 দিন 7 ৰাতি পালন কৰা হয়। এইটো বিশেষকৈ গাঁৱৰ ডেকা গাভৰুসকলৰ উদ্যোগত অনুষ্ঠিত হয়। ডিমাচাসকলৰ পৰম্পৰাগত যি ঢোল খাৰাম বুলি কোৱা হয় আৰু এই পেঁপা সাদৃশ্য বাদ্যযন্ত্ৰ মুৰি এই উৎসৱৰ অবিচ্ছেদ্য অংগ। কেতিয়াবা কুৱেশ্যন হ'ব পাৰে যে ডিমাচাসকলৰ পৰম্পৰাগত ঢোলবিধৰ নাম কি? তাক খাৰাম বুলি কোৱা হয় আৰু পেঁপাটোক কোৱা হয় মুৰি। বা এনেকুৱা কুৱেশ্যন আহিব পাৰে মুৰি এবিধ কি? বাদ্যযন্ত্ৰ, খাদ্য বা বস্ত্ৰ, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। মুৰি এবিধ হৈছে বাদ্যযন্ত্ৰ আৰু ই ডিমাচাসকলৰ বাদ্যযন্ত্ৰ পেঁপা হয়।
তাৰপিছতে আহিলে যে বসু উৎসৱত পৰিৱেশন কৰা ডিমাছাসকলৰ পৰম্পৰাগত নৃত্যক বাইডামা নৃত্য বুলি কোৱা হয়। গতিকে ইয়াৰ পৰা এটা কুৱেশ্যন হ'ব পাৰে যে বসু উৎসৱত পৰিৱেশন কৰা ডিমাছাসকলৰ পৰম্পৰাগত নৃত্যবিধক কি বুলি কোৱা হয়? বাইডামা নৃত্য বুলি কোৱা হয়। বা কেতিয়াবা এনেকুৱা কুৱেশ্যন হ'ব পাৰে যে বাইডামা নৃত্য কোনটো জনগোষ্ঠীৰ নৃত্য হয়? বাইডামা নৃত্য ডিমাছাসকলৰ এবিধ নৃত্য হয়। গতিকে এইখিনি আপোনালোকে ভালকে চাই ল'ব। ইয়াৰ পৰা কুৱেশ্যন বহুকেইটা হ'ব পাৰে। দেন দ্বিতীয়টো কুৱেশ্যনলৈ আহিছোঁ, সেইটো হৈছে যে তলৰ ক স্তম্ভৰ বিষয়সমূহৰ সৈতে খ স্তম্ভৰ বিষয়সমূহ মিলাই সাদৃশ্যৰ আধাৰত প্ৰদত্ত বিকল্পসমূহৰ মাজৰ পৰা শুদ্ধ উত্তৰটো চিনাক্ত কৰা। ক স্তম্ভ আৰু খ স্তম্ভ দিছে। ক স্তম্ভত উৎসৱসমূহৰ নাম দিছে, খ স্তম্ভত জনগোষ্ঠীসমূহৰ নাম দিছে। নংক্ৰেম, চামাংকান, বাইখু, ৱাংগালা, ৰাভা, খাচী, গাৰো, কাৰ্বি। গতিকে এইখিনিতে মই আপোনালোকক এটা ট্ৰিক দিব বিচাৰিছোঁ যে এনেকুৱা কুৱেশ্যনবোৰ আপোনালোকে যদি নাজানে, কিছুমান নাজানে, ধৰ এটা বা দুটাই জানে, এতিয়া ধৰক চামাংকান পালন কৰে কোনে? কাৰ্বিসকলে। এইটো কথা আপোনালোকে জানে। তেনেহ'লে আপোনালোকে চাব যে অপশ্যনত চাব B টো 4 লগত মিলি আছে। ইয়াৰ অপশ্যন এটাই আছে 4 নম্বৰটো। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4, অপশ্যন 4 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আমি বাকীকেইটাও চাই লওঁ। ৱাংগালা পালন কৰে কোনে? ৱাংগালা পালন কৰে গাৰোসকলে, আৰু বাইখু পালন কৰে ৰাভাসকলে, আৰু নংক্ৰেম পালন কৰে খাচীসকলে। গতিকে এইখিনি কথা আপোনালোকে গম পালে। ইয়াৰ লগত জড়িত তথ্য কেইটামান মই দিছোঁ। নংক্ৰেম এইটো মেঘালয়ৰ খাচী জনজাতিৰ এটা অন্যতম ধৰ্মীয় উৎসৱ হয়। মেঘালয়ত বাস কৰা খাচী জনজাতিয়ে এই উৎসৱ পালন কৰে। ই এক ধৰ্মীয় উৎসৱ হয়। এইটো কথা মনত ৰাখিব। ই কি উৎসৱ? ই এক ধৰ্মীয় উৎসৱ। ই 5 দিনীয়াকৈ পালন কৰা হয়। ইয়াক কেইদিনীয়াকৈ পালন কৰা হয়? ইয়াক 5 দিনীয়াকৈ পালন কৰা হয়। আৰু ইয়াত শস্যৰ উৎপাদন ভাল হোৱাৰ বাবে কা-ব্লেই-চিংছাৰ দেৱীক পূজা কৰা হয়। কেতিয়াবা কুৱেশ্যন হ'ব পাৰে যে নংক্ৰেম উৎসৱত কোন দেৱীক পূজা কৰা হয়? নংক্ৰেম উৎসৱত কা-ব্লেই-চিংছাৰ দেৱীক পূজা কৰা হয়। গতিকে আপোনালোকে এইটো মনত ৰাখিব। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট, মানে এনেকুৱা কুৱেশ্যন আহিব পাৰে ভিতৰৰ পৰা, যিহেতু আজিকালি নেটৰ পৰীক্ষাত বেছিকৈ ভিতৰৰ পৰা আহিবলৈ লৈছে। গতিকে এনেকুৱা কুৱেশ্যন আহিব পাৰে। সেইটো আপোনালোকে ভালকে চাব। দেন চামাংকান হৈছে এয়া কাৰ্বিসকলৰ এক গুৰুত্বপূৰ্ণ অনুষ্ঠান। এয়া কোনো আনন্দৰ উৎসৱ নহয়, বৰঞ্চ মৃতকৰ আত্মাৰ সদগতিৰ বাবেহে কৰা ই শ্ৰাদ্ধ অনুষ্ঠান। ই কোনো ধৰণৰ জন্মৰ লগত সম্পৰ্কীয় উৎসৱ নহয়, বা কৃষি উৎসৱ নহয়, এনেকুৱা ধৰণৰ কোনো ধৰণৰ কৃষিৰ লগত সম্পৰ্কিত উৎসৱ নহয়। ই মৃতকৰ লগত, অৰ্থাৎ শ্ৰাদ্ধ অনুষ্ঠানক কাৰ্বিসকলে চামাংকান বুলি কয়। আনহাতে বাইখু ৰাভাসকলৰ বসন্তকালীন উৎসৱ হয়। সুস্বাস্থ্য আৰু অধিক শস্য উৎপাদনৰ বাবে এই উৎসৱত বাইখু দেৱীক আৰাধনা কৰা হয়। গতিকে ইয়াৰ পৰাও কুৱেশ্যন হ'ব পাৰে, আপোনালোকে চাই ল'ব। এইকেইটা দিলোঁ। দেন ৱাংগালা গাৰোসকলৰ আটাইতকৈ ডাঙৰ উৎসৱ। ইয়াক শ ঢোলৰ উৎসৱ বুলিও কোৱা হয়, অৰ্থাৎ ফেষ্টিভেল অফ 100 ড্ৰামছ বুলিও কোৱা হয়। গতিকে কুৱেশ্যন হ'ব পাৰে যে কেতিয়াবা ফেষ্টিভেল অফ 100 ড্ৰামছ বুলি কোনটো উৎসৱক কোৱা হয়? তেতিয়া হ'ব যে গাৰোসকলৰ ৱাংগালা উৎসৱক ফেষ্টিভেল অফ 100 ড্ৰামছ বুলি কোৱা হয়। খেতি চপোৱাৰ পাছত সূৰ্য দেৱতা মিচি চালজাঙক ধন্যবাদ জনাবলৈ এই উৎসৱ পালন কৰা হয়। ইয়াৰ পৰাও কুৱেশ্যন হ'ব পাৰে যে কোন দেৱতাক ধন্যবাদ জনাবলৈ তেওঁলোকে এবিধ উৎসৱ পালন কৰে? মিচি চালজাং দেৱতাক ধন্যবাদ জনাবলৈ তেওঁলোকে এইবিধ উৎসৱ পালন কৰে। গতিকে ইয়াৰ পৰাও মই ইম্পৰ্টেণ্ট দুটামান আপোনালোকক চাই দিছোঁ। আপোনালোকে এইখিনি চাই ল'ব ভালকে। দেন নেক্সট কুৱেশ্যনটো হৈছিলে যে মাধৱদেৱে ৰঙিয়াল ঘৰ কোন সত্ৰত স্থাপন কৰিছিল? বৰপেটা সত্ৰ, মধুপুৰ সত্ৰ, পাটবাউসী সত্ৰ আৰু চমৰীয়া সত্ৰ। মাধৱদেৱে ৰঙিয়াল ঘৰ স্থাপন কৰা সত্ৰ হৈছে বৰপেটা সত্ৰ, অৰ্থাৎ অপশ্যন নম্বৰ 1টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ইয়াৰ লগত ৰিলেটেড মই দিছোঁ দুটামান স্থান। বৰপেটা সত্ৰ বিৱৰণ। বৰপেটা সত্ৰৰ মূল কীৰ্তন ঘৰটোকে ৰঙিয়াল ঘৰ বুলি কোৱা হয়। আৰু কোনে স্থাপন কৰিছিল? মাধৱদেৱে স্থাপন কৰিছিলে। মহাপুৰুষ মাধৱদেৱে বৰপেটাত ধৰ্ম প্ৰচাৰৰ কেন্দ্ৰ হিচাপে এই সত্ৰ স্থাপন কৰিছিল। তেওঁ ইয়াত 18 বছৰ 6 মাহ ধৰি আছিল। কেতিয়াবা কুৱেশ্যন হ'ব পাৰে যে মাধৱদেৱে ধৰ্ম প্ৰচাৰৰ বাবে বৰপেটা সত্ৰত কিমান বছৰ কিমান মাহ আছিলে? তেতিয়া হ'ব 18 বছৰ 6 মাহ আছিলে। বৰপেটা সত্ৰৰ মূল কীৰ্তন ঘৰত ৰঙিয়াল ঘৰ, অৰ্থাৎ মহিলাৰ প্ৰৱেশ নিষিদ্ধ, অৰ্থাৎ ইয়াত মহিলা সোমাব নোৱাৰে, নিষিদ্ধ হৈ আছে। ৰঙিয়াল ঘৰৰ চোতালতে বিখ্যাত বৰপেটাৰ দৌল উৎসৱ বা ফাকুৱা উৎসৱ পালন কৰা হয়। এইটো ভালকে চাই ল'ব। বৰপেটাৰ দৌল উৎসৱ বা ফাকুৱা উৎসৱ পালন কৰা হয় ৰঙিয়াল ঘৰৰ চোতালতে বৰপেটা সত্ৰত।
নেক্সট কুৱেশ্যনটো আছিলে গুণমালাত ব্যৱহাৰ হোৱা ছন্দবিধৰ নাম কি? শংকৰদেৱৰ গুণমালা পুথিত ব্যৱহাৰ হোৱা ছন্দবিধৰ নাম হৈছে কুসুমমালা ছন্দ। এইটো ইজি প্ৰশ্ন, এইটো আহে প্ৰায়। তো এইটো অপশ্যন নম্বৰ 3 হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে যে পাইক প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? আহোম ৰজাই, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে, মানসকলে, কোচ ৰজাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পাইক প্ৰথা প্ৰৱৰ্তন কৰিছিল আহোম ৰজাই। ইয়াৰ ৰিলেটেড দুটামান দিছো মই। পাইক প্ৰথা আহোম স্বৰ্গদেউসকলে এই প্ৰথা প্ৰৱৰ্তন কৰিছিল। ই আছিল আহোম সাম্ৰাজ্যৰ এক বিশেষ সামৰিক আৰু অসামৰিক ব্যৱস্থা, য'ত 15 পৰা 50 বছৰ বয়সৰ প্ৰতিজন সুস্থ পুৰুষে ৰাজ্যৰ বাবে কাম কৰিবলৈ বাধ্য হৈছিলে। 1826 চনত ইয়াণ্ডাবু সন্ধিৰ পাছতে ব্ৰিটিছ চৰকাৰে অসমত পাইক প্ৰথাৰ লাহে লাহে অৱসান ঘটাই খাজানাৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিলে। অৰ্থাৎ পাইক প্ৰথা প্ৰথমে আৰম্ভণি কোনে কৰিছিলে? আহোম স্বৰ্গদেউসকলে কৰিছিলে আৰু শেষ হৈছিলে কেতিয়া? 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছতে, যেতিয়া ব্ৰিটিছ চৰকাৰে অসমত পাইক প্ৰথাৰ লাহে লাহে অৱসান ঘটোৱাই খাজানাৰ ব্যৱস্থা কৰোৱাইছিলে। পাইক দুই প্ৰকাৰৰ আছিলে, কাঁড়ী পাইক আৰু চমুৱা পাইক। কাঁড়ী পাইক হৈছে যিসকল শাৰীৰিক শ্ৰম কৰিছিল, অৰ্থাৎ ধনু-কাঁড় চলোৱাত পাকৈত আছিল, তেওঁলোক আছিল কাঁড়ী পাইক। আৰু চমুৱা পাইক আছিল যিসকলে কোনো বিশেষ কাৰিকৰী কাম যেনে সোণাৰী, কমাৰ আদি জানিছিল বা উচ্চ পদত আছিল, তেওঁলোকক চমুৱা পাইক বুলি কোৱা হৈছিল আৰু তেওঁলোকে শাৰীৰিক শ্ৰম কৰিবলগীয়া হোৱা নাছিলে। গতিকে আন এটা কুৱেশ্যন আহিছিলে যে অসমীয়া ভাষাৰ প্ৰথম প্ৰকাশিত দ্বিভাষিক অভিধানখন হৈছে হেমকোষ। অসমীয়া আৰু ইংৰাজী অভিধান, অসমীয়া আৰু কামৰূপী অভিধান, প্ৰাচীন অসমীয়া শব্দকোষ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অসমীয়া আৰু ইংৰাজী অভিধান। অপশ্যন নম্বৰ 2টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এই অভিধানখনৰ সংকলক আছিল ডক্টৰ মাইলছ ব্ৰনছন। তেওঁ আছিল এগৰাকী আমেৰিকান বেপ্টিষ্ট মিছনাৰী আছিলে তেওঁ। মাইলছ ব্ৰনছনৰ নামটো সকলোৱে নিশ্চয় শুনিছে। তেওঁ প্ৰথমখন অভিধান ৰচনা কৰিছিলে আৰু প্ৰকাশৰ চন আছিলে 1867 আৰু প্ৰকাশৰ স্থান আছিলে শিৱসাগৰ মিছন প্ৰেছ। অৰ্থাৎ কেতিয়াবা কুৱেশ্যন হ'ব পাৰে যে চনৰ কথাটো আহিব পাৰে, কিমানত প্ৰকাশ হৈছিলে, আৰু দ্বিতীয়তে আহিব পাৰে যে ক'ৰ পৰা প্ৰকাশ পাইছিলে, শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা প্ৰকাশ পাইছিলে। তেনে ইয়াৰ বিশেষত্ব হৈছে যে এইখন অসমীয়া ভাষাৰ প্ৰথম প্ৰকাশিত আৰু প্ৰথম দ্বিভাষিক অভিধান হয়। ইয়াত প্ৰায় কিমান শব্দ আছিলে? 14,905টা শব্দ আছিলে। গতিকে কেতিয়াবা কুৱেশ্যন হ'ব পাৰে যে এইখনত কিমান শব্দ আছিলে? 14,905টা। ইয়াৰ পুনৰ্মুদ্ৰণৰ সংৰক্ষণ 1867 চনৰ প্ৰথম প্ৰকাশৰ পিছতে 1992 চনত অসম সাহিত্য সভাই ইয়াক পুনৰ্মুদ্ৰণ কৰি উলিয়াইছিলে আৰু বৰ্তমান কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ে ইয়াক ইণ্টাৰনেটত PDF ৰূপতো উপলব্ধ কৰিছে। অৰ্থাৎ ইয়াক অনলাইন যোগেও চাব পৰা যাব, PDF ৰূপে ই উপলব্ধ আছে। নেক্সট কুৱেশ্যনটো আছিলে যে মাত্ৰ 24 বছৰ বয়সতে মৃত্যুবৰণ কৰা অসমীয়া লেখকগৰাকী? আনন্দৰাম ঢেকীয়াল ফুকন, আনন্দৰাম বৰুৱা, অমূল্য বৰুৱা আৰু লম্বোধৰ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱাই 24 বছৰ বয়সতে মৃত্যুবৰণ কৰিছিলে। নেক্সট কুৱেশ্যনটো আছে যে শ্বেক্সপিয়েৰৰ কমেডি অফ এৰছৰ ভাঙনি ভ্ৰমৰংগ দলৰ কোন কেইগৰাকীয়ে কৰিছিলে? ৰত্নাধৰ বৰুৱা, ৰমাকান্ত বৰকাকতি, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী নে ৰত্নাধৰ বৰুৱা, গুঞ্জনন বৰুৱা, ঘনশ্যাম বৰুৱা, হেমচন্দ্ৰ গোস্বামী? ৰত্নাধৰ বৰুৱা, ৰমাকান্ত বৰকাকতি, গুঞ্জনন বৰুৱা, ঘনশ্যাম বৰুৱা আৰু গুঞ্জনন বৰুৱা, ৰমাকান্ত বৰকাকতি, লক্ষ্মীনাথ বেজবৰুৱা আৰু ঘনশ্যাম বৰুৱা। ইয়াতে ৰত্নাধৰ বৰুৱা, ৰমাকান্ত বৰকাকতি, গুঞ্জনন বৰুৱা আৰু ঘনশ্যাম বৰুৱা এইকেইজনে শ্বেক্সপিয়েৰৰ কমেডি অফ এৰছ ভাঙনি কৰি ভ্ৰমৰংগ নাম দি তেওঁলোকে এই নাটকখন উলিয়াইছিলে। ইয়াৰ অপশ্যন নম্বৰ 3 হ'ব ইয়াৰ শুদ্ধ উত্তৰটো। ইয়াৰ লগত ৰিলেটেড দুটামান মই দিছো। মূল নাটকখন আছিল উইলিয়াম শ্বেক্সপিয়েৰৰ দ্য কমেডি অফ এৰছ। এইখন হৈছে শ্বেক্সপিয়েৰৰ নাটক আছিলে। অনুবাদক হৈছে ৰত্নাধৰ বৰুৱা, ৰমাকান্ত বৰকাকতি, গুঞ্জনন বৰুৱা আৰু ঘনশ্যাম বৰুৱা। প্ৰকাশ হৈছিলে 1888 চনত। বিশেষ গুৰুত্ব অসমীয়া ভাষাত শ্বেক্সপিয়েৰৰ নাটকৰ প্ৰথম অনুবাদ বা ৰূপান্তৰ আছিল এখন, আৰু প্ৰেক্ষাপট আছিল কলিকতাত অধ্যয়নৰত অসমীয়া ছাত্ৰসকলৰ প্ৰচেষ্টাত এই কাৰ্য সম্পন্ন হৈছিল। কলিকতাত থাকোঁতে তেওঁলোকে এইখন কৰিছিলে। বিশেষত্ব হৈছে যে এইখন মূল ইংৰাজীৰ আখৰিক অনুবাদ নাছিল, বৰঞ্চ অসমীয়া সমাজ ব্যৱস্থাৰ লগত খাপ খোৱাকৈ কৰা এক ৰূপান্তৰহে আছিলে, অৰ্থাৎ এডাপ্টেশ্যন আছিলে। ইয়াত চৰিত্ৰৰ নাম, ঠাইৰ নাম আদি অসমীয়ালৈ সলনি কৰা হৈছিলে। একেই নামে বা একে চৰিত্ৰই দিয়া হোৱা নাছিল, চেম চৰিত্ৰ নামেই দিয়া হোৱা নাছিলে।
উইলিয়াম শেক্সপিয়াৰৰ দ্য কমেডি অৱ এৰ'ছ নাটকখন মূলতঃ দুখন চহৰৰ কথা উল্লেখ আছে। এখন হৈছে ইফিচাছ আৰু আনখন হৈছে চাইৰাকিউছ। এইটো প্ৰশ্ন আহিব পাৰে যে কমেডি অৱ এৰ'ছত উল্লেখ থকা চহৰ দুখনৰ নাম কি আছিলে, ইফিচাছ আৰু চাইৰাকিউছ। আনহাতে যিহেতু ভ্ৰমৰংগ এখন এডাপ্টেশ্যন হয়, সেয়েহে ইয়াত চহৰ দুখনৰ নাম অসমীয়া পৰিৱেশৰ লগত মিলাই এনেদৰে সলনি কৰা হৈছিলে। ইফিচাছ কামৰূপ নাম দিয়া হৈছিলে আৰু চাইৰাকিউছ নাম দিয়া হৈছিলে মায়াপুৰ। প্ৰথম প্ৰকাশ হৈছিলে 1888 চনত। আধুনিক সংস্কৰণটোৰ সম্পাদক আছিল ডক্টৰ শৈলেন ভৰালী ছাৰ। প্ৰথম প্ৰকাশক আছিল অসম প্ৰকাশন পৰিষদ। অৰ্থাৎ আধুনিক সংস্কৰণটো প্ৰকাশ কৰি উলিয়াইছিলে অসম প্ৰকাশন পৰিষদে আৰু সম্পাদনা কৰিছিল ডক্টৰ শৈলেন ভৰালী। অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা এই সংস্কৰণটো বিশিষ্ট সমালোচক তথা সাহিত্যিক ডক্টৰ শৈলেন ভৰালীয়ে সম্পাদনা কৰি উলিয়াইছিলে। ইয়াৰ পৰাও কুৱেশ্যন আহিব পাৰে যে আধুনিক সংস্কৰণ কোনে সম্পাদনা কৰিছিলে, শৈলেন ভৰালী, আৰু কোনে প্ৰকাশক কোন আছিল, অসম প্ৰকাশন পৰিষদ। আপোনালোকে এইখিনি কথাও খুব ভালদৰে মনত ৰাখিব। গতিকে এই কুৱেশ্যন কেইটাৰ পৰা মই বহুত কেইটা কুৱেশ্যন আপোনালোকক উলিয়াই দিছোঁ। বাকী নেক্সট কুৱেশ্যনটো আছিলে নেক্সট কুৱেশ্যনটো হৈছে যে তলৰ কোনটো উক্তি শয্যা গীতৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়? 1904 চনত হৰপ্ৰসাদ শাস্ত্ৰীয়ে নেপালৰ ৰাজদৰবাৰ গ্ৰন্থাগাৰৰ পৰা সংগ্ৰহ কৰে। এইটো শুদ্ধ হয়। শয্যা গীতবোৰৰ বিষয়বস্তু ৰহস্যময়ভাৱে গৃহ প্ৰকৃতিৰ। এইটোও শুদ্ধ হয়। শয্যা গীতৰ ৰচকসকলৰ কেইবাজনৰো নাম কামৰূপৰ লগত জড়িত। এইটোও শুদ্ধ হয়। শয্যা গীতবোৰৰ ৰাগৰ নাম নাই। অৰ্থাৎ শয্যা গীতবোৰত ৰাগৰ নাম নাই বুলি কৈছে, এইটো শুদ্ধ নহয়। কাৰণ শয্যা গীতত ৰাগ আছে আৰু ইয়াৰ ৰাগৰ নামো আছে। গতিকে তলৰ এই উক্তিসমূহৰ ভিতৰত শয্যা গীতৰ ক্ষেত্ৰত প্ৰযোজ্য নোহোৱা উক্তিটো হৈছে 4 নম্বৰটো। অপশ্যন নম্বৰ 4 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। শয্যা গীতবোৰৰ ৰাগৰ নাম নাই। ইয়াৰ শুদ্ধ উত্তৰ 4।